মই আছামিজ পনি সকলোকে সুপ্ৰভাত জনাই মই আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু দেখিছে মই বৌহঁতৰ ঘৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যিহেতু মই গোৱালপৰীয়া হয়, মোৰ ঘৰ বঙাইগাঁও, আৰু এয়া মই বৌহঁতৰ ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টো। এয়া বৌ হ'ল দৰঙৰ আৰু মই হ'লোঁ বঙাইগাঁৱৰ, আৰু আমাৰ দুটাৰ ভাষা অলপমান ডেভেলপ। আজি চাওঁচোন কেনেকুৱা হয়। বৌ ষ্টাৰ্ট কৰা। ভাত খালি? ভাত খাইলি? কিহেদি? কি দিয়া? ঘৰত কোন আছে? ঘৰত কাইতে আছে। দাও উঠৰ ভাখেৰি ভাণ্ডাৰ ঘৰ কাটাৰী চাঙালী বিচনা ডালা বহি নহয় কিতাপ মানে বই মোৰো ভুল লাগে। কিতাপ মানে বই বই গলিঘৰ গোহালি জলকীয়া চালুক নিমখ লৱণ চিনি চিনি পায় বঙাইগাঁৱৰ। তেওঁলোকে চাব বিশেষকৈ, হয়তো ভুলো হ'ব পাৰে, যিহেতু বহুদিন ঘৰত সেনেকৈ আমাৰ ঘৰৰ ভাষাটো নকওঁ গোৱালপৰীয়াটো, আৰু হয়তো ইয়াত ভুলো হ'ব পাৰে। চাবচোন বাৰু মোৰ বঙাইগাঁও গোৱালপাৰা ছাইডৰ মানুহখিনিয়ে হয়তো শুধৰাই দিব যদি ভুল হয়। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, আগলৈ উৎসাহ পাম এনেকৈ ভিডিঅ' বনাবৰ কাৰণে। আৰু এয়া যিহেতু বৌহঁতৰ ঘৰত আহিছোঁ, ঘৰখন দেখি আকৌ নাহাঁহিব, আমি দুখীয়া, এনেকৈ আমাৰ জীৱন।